নমস্কাৰ মই ডক্টৰ ৰঞ্জিত কুমাৰ নাথ মই বিভিন্ন দেশৰ ইণ্টাৰনেশ্যনেল কিছুমান হেল্থ সেমিনাৰ এটেণ্ড কৰিছোঁ আৰু বিশেষকৈ আজি এই চৰাইবাহী অঞ্চলত হোৱা যিটো বিনামূলীয়া চিকিৎসা সেৱা আমাৰ সন্মানীয় জ্যেষ্ঠ ইউৰোলজিষ্ট মাননীয় শ্ৰীযুত অৰূপ কুমাৰ নাথদেৱে ইয়াত ৰোগীসকলক বিনামূলীয়াকৈ চোৱাই নহয় ঔষধ কিছুমানো ফ্ৰীকৈ বিতৰণ কৰিছে আৰু ইয়াত কিছুমান সজাগতাও দিছে যে কিডনি সম্পৰ্কীয় ৰোগবিলাকৰ বিষয়ে যাতে নোহোৱাকৈ থাকিব পাৰে বা মানুহে ল'ব লগা সাৱধানতাবিলাকৰ বিষয়েও অৱগত কৰিছে মানুহবিলাকক গতিকে ইয়াৰ জৰিয়তে সমাজৰ বিশেষকৈ যিবিলাক দুৰ্বল শ্ৰেণীৰ মানুহ অৰ্থনৈতিকভাৱে তেখেতলোক উপকৃত হ'ব আৰু ময়ো মোৰ ফালৰ পৰা নিজাববীয়াকৈ কিছুমান জেগাত মই কৰি আছোঁ তাৰ লগতে আৰু মোক এই অনুষ্ঠানটোত এনেকৈ মাতি মোকো ধৰক আমাৰ এই অৰূপ নাথ ছাৰৰ সহকাৰী সহযোগী হিচাপে ইয়ালৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে মই তেখেতৰ ওপৰতো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও যাতে এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাক অব্যাহত থাকে তাৰ কাৰণে মই তেখেতক অনুৰোধ কৰিম। চৰাইবাহী অঞ্চলত অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰটোৱে বহু ৰাইজক উপকৃত কৰিব বুলি মন্তব্য কৰে। ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে এতিয়ালৈ বহু ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি আহিছে। মৰিগাঁও নাথযোগী সাহিত্য সংস্কৃতি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰত কিডনী আৰু ইউৰোলজি চিকিৎসা প্ৰদান কৰে জিলাখনৰ শতাধিক লোকক। এই অনুষ্ঠানত উপস্থিত থাকে ডাক্তৰ অৰূপ কুমাৰ নাথ, ডাক্তৰ দেৱজিৎ বৈশ্য, ডাক্তৰ অনুপম দত্ত বৰুৱা, ডাক্তৰ অনুপ বৰুৱা, নিতুল বৈশ্য আৰু মৰিগাঁও জিলাৰ বিশিষ্ট চিকিৎসক ৰঞ্জিত কুমাৰ নাথ। ব্যুৰো ৰিপৰ্ট, টাইমছ আসাম।